কবিতা এক সূক্ষ্ম কলা। বহুজনে কবিতা পঢ়ি ভাল পায়, কিন্তু কবিতাৰ পাঠকসকলৰ পৰা এটা অভিযোগ সঘনেই শুনা যায় যে আধুনিক বহু কবিতা পাঠকৰ বোধগম্য নহয়। বহু কবিতাৰ অৰ্থ পাঠকে বুজিব নোৱাৰে। কথাটো নোহোৱা নহয়। বহু কবিৰ কবিতা পঢ়ি হৃদয় আনন্দৰে উপচি পৰাৰ বিপৰীতে আন বহু কবিৰ কবিতা পঢ়ি অৰ্থ উলিয়াবলৈ চেষ্টা কৰিও পাঠক হতাশ হোৱা দেখা যায়। তেতিয়া পাঠক মোহভংগ হয়। সেয়ে কবিতাৰ শব্দ ভাষা সহজ সৰল হোৱাই মংগলজনক। আমি আলোচনাৰ বাবে লৈছোঁ বিভা তালুকদাৰৰ নিৰ্বাচিত কবিতা সংকলন ভাৱজোঁটনি। গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ন প্ৰকাশন। প্ৰচ্ছদ অংকন ডক্টৰ সঞ্জীৱ বৰা। আধুনিক কবিতাসমূহত দুটা কথা লক্ষ্য কৰা যায়। এক, বহু কবিয়ে মনৰ কথাখিনি সৰল আৰু পোনপটীয়াকৈ কবিতাৰ মাধ্যমেৰে দাঙি ধৰিব বিচাৰে। দুই, আন একাংশ কবিৰ কবিতাত প্ৰতীক, চিত্ৰকল্প আৰু ব্যঞ্জনাৰ প্ৰয়োগ দেখা যায়। ভাৱজোঁটনি পিছৰ শ্ৰেণীৰ কবিতাৰে সজোৱা সুন্দৰ কবিতা। গ্ৰন্থখনত মুঠ ৩৮টা কবিতা আছে। কবিগৰাকীয়ে কবিতাসমূহৰ ৭টা ভাগ কৰিছে। ভাগসমূহ ক্ৰমে উৱলি যোৱা কথাবোৰ কুণ্ডলী পকাই উৰে, নিজাৰ পৰা ৰঙা ফুলৰ কলিবোৰ, গৰ্ভ উপচি মোৰ বালিৰ সোং, কি বিচাৰি খান্দি ফুৰো নিজানত নিজকে, পানী নাই কিদৰে তিয়াওঁ ডিঙি, ফুটাই পঢ়িবা পাঠ জোতাই জোৰাবা ভাৱ, আৰু ঢৌ দেখি ৰৌ লেখো। বিভা তালুকদাৰৰ কবিতাৰ বিষয়ে বিভাস চৌধুৰীয়ে লিখিছে, কবিতাৰ শৈলীগত বৈশিষ্ট্যৰ উপৰি প্ৰকাশৰ অভিনৱত্বই বিষয়ৰ উপস্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰে। কবিগৰাকীৰ কবিতাই যি ক্ষেত্ৰত আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে তাৰ এটা হৈছে এই অব্যক্ত কথাৰ মাজতে সোমাই থকা ছটফটনিৰ জীৱন সন্ধানী ছবি। কবিগৰাকীয়ে নিজৰ কবিতা সম্বন্ধে লিখিছে, কবিতা অন্তৰৰ তাগিদা বুলি বিশ্বাস কৰোঁ। অৱশ্যেই তাৰ নিৰ্মাণৰ ভূমিকাও অস্বীকাৰ নকৰোঁ। যিমান দিন গৈছে বিভিন্ন কবিতা পঢ়িছোঁ, কবিতাত সময় দিবলৈ বিচাৰিছোঁ। বুজি উঠিছোঁ কবিতা সহজ কলা নহয়। সচেতনভাৱে নিমজ্জিত হৈও সেয়ে লিখি উঠাৰ পিছত চিৰন্তন অসন্তুষ্টিৰ পৰা হাত সাৰিব পৰা নাই। মনঃপূত কবিতা এটা লিখাৰ তাড়নাত পুৰণি চৌপাশ নতুনকৈ চাব খোজোঁ, শিকিব বুজিব খোজোঁ। নতুন ধৰণে আটাইতকৈ কমকৈ লিখিব খোজোঁ। নিলিখি থাকিব খোজা নাই, কাৰণ ক'ব খোজা কথাবোৰ ক'বলৈ মোৰ অন্য কোনো মাধ্যম নাই। কবি বিভা তালুকদাৰে কবিতাৰ ওপৰত অনেক চিন্তা চৰ্চা কৰিছে। যদিও কবিতাসমূহ সৰল আৰু পোনপটীয়া নহয়, তথাপি এটা কথা ক'ব পাৰি, তেওঁ শব্দ ব্যৱহাৰত অত্যন্ত হিচাপী। কবিতাপ্ৰেমী পাঠকে গ্ৰন্থখন পঢ়ি ভাল পাব। আহকচোন গ্ৰন্থখনৰ এটি কবিতা শুনো। নৈশ সংগীত। আকাশখন কৰফাল খাই পৰিছে এজাক বতাহৰ সুঁৱনিত। ঝাউবনেৰে ঘেৰা জয়াল পানীত জি উঠিছে ৰঙা ৰঙা শিখাবোৰ। আস্তাবলৰ লেকাম চিঙা ঘোঁৰাটোৰ হিয়নিত বাঁহপাত দুখিলা কঁপিছে। বৰষুণৰ এধাৰি দীঘল মালাই জপতিয়াই ধৰিছে উধৰ পৰা মূধলৈ। অনিৰুদ্ধ এই ধুমুহাৰ শেষত চৌদিশ এতিয়া ক্ষান্ত শ্ৰান্ত। বাঁহ ভঙা চৰাই এজনীয়েহে বিননি জুৰিছে মোৰ ডিঙিত।